জিঅ' এয়াৰটেল গ্ৰাহকৰ বাবে ডাঙৰ খবৰ পুনৰ ৰিচাৰ্জৰ মূল্য হ্ৰাস কৰিলে জিঅ' আৰু এয়াৰটেলে ৰিচাৰ্জৰ দাম কমাবলৈ বাধ্য হ'ল এয়াৰটেল আৰু জিঅ'ই কোনটো ৰিচাৰ্জৰ দাম কিমান কমিল সবিশেষ জানিবলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি শেষলৈকে চাওক দেশৰ দুটা শীৰ্ষ টেলিকম কোম্পানী ৰিলায়েন্স জিঅ' আৰু এয়াৰটেলৰ গ্ৰাহকলৈ সুখবৰ দুটা কোম্পানীৰ মাজত কঠোৰ প্ৰতিযোগিতা আৰু দুয়োটা কোম্পানী নিজক ধৰি ৰাখিবলৈ বিভিন্ন পৰিকল্পনা আগবঢ়াই আহিছে শেহতীয়াকৈ জিঅ'ৰ এয়াৰটেলৰ ৰিচাৰ্জ প্লেনৰ মূল্য বৃদ্ধি পাইছিল আৰু তাৰ পিছত দুয়োটা কোম্পানীৰ প্লেন ব্যয়বহুল হৈ পৰে যাৰ বাবে দুয়োটা কোম্পানীয়ে এতিয়া হ্ৰাস কৰিছে ইয়াৰ ৰিচাৰ্জ প্লেনৰ মূল্য জিঅ'ৰ নতুন ৰিচাৰ্জ প্লেন জিঅ'ই 1199 টকীয়া প্লেনৰ মূল্য 200 টকা হ্ৰাস কৰিছে নতুন প্লেনৰ মূল্য 999 টকা আৰু এই পৰিকল্পনাৰ জৰিয়তে গ্ৰাহকক অধিক বৈধতা সুবিধা দিয়া হৈছে ডাটাৰ কথা ক'বলৈ গ'লে